জানিছিলো তুমি ফোন কৰিবা বুলি। তুমি মেঘালী নেকি? তুমি কেনেকৈ জানিলা? মই বিক্ৰমৰ বিষয়ে জানিব বিচাৰো। মই কম, সকলোবোৰ কম। চোৱা কস্তুৰী, মই এই কাৰণে কথাখিনি নকওঁ কাৰণ মই বিক্ৰমক বেয়া পাওঁ। মই এই কাৰণে কম কাৰণ তুমিও এগৰাকী নাৰী। আৰু মোৰ লগত যিখিনি অত্যাচাৰ হ'ল সেইখিনি মই বেলেগ এগৰাকী নাৰীৰ লগত হ'বলৈ দিব নোৱাৰো। কি হৈছিল তোমাৰ লগত? এইবোৰ কথা ফোনত এনেকৈ ক'ব নোৱাৰি। লগ কৰিবা মোক। কেতিয়া? আজি। এড্ৰেছটো মই পঠাই আছো। শুনা, চাবা যাতে এইবোৰ কথা বিক্ৰমে গম নাপায়। মোৰ এতিয়াও তালৈ খুব বেছি ভয় লাগে। সি কৰিব নোৱাৰা কাম একোৱেই নাই। মোৰ এতিয়াও বুকুখন কঁপি উঠে সেই দিনবোৰৰ কথা ভাবিলে। আজিৰ এই মিটিংখন আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট। গতিকে চাবি, আমি যদি কামটো পাওঁ তেন্তে মোৰ বিশ্বাস মানুহে তোক বেলেগ ৰূপেৰে চাব। কিমান দিনে তোক স্বৰ্গীয় ৰঞ্জিত চৌধুৰীৰ ল'ৰা বুলি জানিছিল, কিন্তু আজিৰ পৰা তোক তোৰ নামেৰে চিনি পাব। 3 বছৰৰ পৰা লাগি আছো এইটো প্ৰজেক্টত। ড্ৰিম প্ৰজেক্ট হয় মোৰ। সেইকাৰণে কালি গোটেই ৰাতি নোখোৱাকৈ উঠি আহিছো। বল বল। You just concentrate on your presentation. গতিকে সেইখিনি সময়ত 1 ছেকেণ্ডৰ বাবেও কষ্টৰীৰ কথা মনলৈ নানিবি, ঠিক আছে? আবে মাৰিবি নেকি বে? নাম কি? নাই বলিছো নহয়, নাম। আবে কি নাম? আমাৰ প্ৰেজেন্টেশ্যন আছে এতিয়া। নাম বুলি কৈছো নহয় মই। নাম। আবে নাম বুলি কৈছো নহয়, নাম। তোক হেণ্ডেল কৰিব নোৱাৰো বে। কস্তুৰী যদি মোৰ জীৱনত নাথাকে তেতিয়াহ'লে একোৱেই নাথাকে। বুজাম, কস্তুৰীৰ ওচৰলৈ মই যাব লাগিব। তই জান, যাব নিদিলো তোক, সেইবাবে নমাই দিছ। 3 বছৰৰ কষ্ট চলা মুহূৰ্ততে শেষ কৰি দিলে। একশ্যন হিৰো গৈ ৰোমান্টিক হিৰো হৈ গ'ল। মগজুত চলি কি আছে বে? সেইফালে হ'ব চাগে। হয়, বলচোন। কি হ'ল? তই ৰৈ গলি যে? নাজানো কিয় হঠাৎ মই ইমান দুৰ্বল হৈ পৰিছো। কিবা গধুৰ বস্তুৱে যেন মোক হেঁচা মাৰি ধৰিছে। মই বৰ কষ্ট পাইছো আৰোহী। বিক্ৰমে মোৰ লগত কেনেকে এনেকুৱা কৰিব পাৰে? চা কস্তুৰী, আমাৰ হাতত এতিয়া এনেকুৱা একো প্ৰমাণ নাই যে আমি বিক্ৰমৰ চৰিত্ৰৰ ওপৰত কোনো ধৰণৰ প্ৰশ্ন কৰিব পাৰো। আৰু শুন, মানুহে যি কয় তই তাকে বিশ্বাস কৰি নলবি। খুৰাইওনো কি কৰিলে কচোন? যি শুনিলে তাকেহেতো কৈছে। কিন্তু কালি বিক্ৰমৰ যিটো ৰূপ দেখিলো সেয়া জানো মিছা আছিল? কিয়? তই তাক দেখিছিলি কাজিয়া কৰা? তই জানিছিলি সি কিয় এনেকে বলিয়াৰ নিচিনা কাজিয়া কৰিছিল? কিয় সি তোক যি কথা দিছিল তাক ৰাখিব নোৱাৰিলে? চা কস্তুৰী, যি টি কথা শুনি এজন মানুহৰ ওপৰত বেয়া অপবাদ নিদিবি। আৰু কাজিয়া কৰিলে বুলিয়ে ল'ৰাজনটো বেয়া হৈ নাযায়। ঐ, সেই মানুহজনক সুধোগে বলচোন।
ল'ৰাটো দেখোন আকৌ আহিছে কিয় অভি শুনচোন কি হ'ল সেই ল'ৰাটো আহিছে জাননে মোৰ বৰ ভয় লাগিছে কোন ল'ৰা সেই যে এই তলত যে কাজিয়া কৰিছিলে কস্তুৰী পাগল প্ৰেমিকটো জাননে তাই চাগে বিচাৰি আহিছে তই কৈ দিকে যা তাই ঘৰত নাই বুলি যা কৈ দিকে যা বিক্ৰম অ সি আকৌ আহিছে ইমান সাহস তাৰ বাবা তই এনেকে মিছা দম নেদেখুৱাবি তাৰ বৰ খং জাননে মোৰ বৰ ভয় লাগিছে এই তুমি এনেই বহুত বেছি ভয় কৰি থাকা ৰ'বা তাক মই দি আহি আছো শুনচোন তুমি ইয়াতে থাকা মই চম্ভালি আছো ইয়াক আজি মই এইবোৰ তোৰ খাই কাক লাগে সাইড দে আৰে আবে সাইড দে না কাক লাগে হা ক'ত গ'লো ক'ত গ'ল কোন বাৰু ক'ত গ'ল কিয় মই বিচাৰিছোঁ এইকাৰণে লগ কৰোঁ মা কস্তুৰী নাই ঘৰত হা আউট কিয় কি হ'ল প্ৰব্লেমটো কি তোৰ ক'ত গ'ল ক কস্তুৰী কস্তুৰী ক'ত গ'ল বাৰু ক'ত গ'ল তাৰমানে আমাৰ ফটোখন মাইৰক তই দেখুৱাইছ ন মোৰ লগতো আছে তোৰ কালেকশ্যন ৰ কোন এইজনী কোন হা কাৰ লগত বাইকত কোন ছোৱালী এজনী কোন বুট চেপিলে গাখীৰ ওলাই আৰু বেলেগ বেলেগ দোকানৰ আগত যে চিগাৰেট আনি আছ কি এইবিলাক হা এইজনী কোন ছোৱালীজনী কোন হা সঁচা গাৰ্লফ্ৰেণ্ড তোৰ হা এই বয়সত ৰ মই বাপেৰক কৈ আছো ৰ এই নালাগে তোৰ বাপেৰক নহয় ছোৱালীৰ বাপেৰক নকৰিব না প্লিজ নকৰিব না কৰিব নালাগে নকৰিব। ক'ত গ'ল কস্তুৰী ক'ত গ'ল ক বা নাই ক'ত গৈছে ওলাই গৈছে কাণত ধৰ দে হ'ব দে কাণত ধৰ ধৰ উঠাব আগৰ ইয়াত কস্তুৰী কাণত ধৰ কাণত ধৰ উঠ আজিৰ পৰা কি বুলি মাতিবি কি বুলি মাতিম মোক কি বুলি মাতিবি আজিৰ পৰা কি বুলি হা কি বাহিৰক বিয়া কৰিলে মই কি হ'ম তোৰ হা পিন্দেও ভিনদেউ আৰু লগৰবিলাকক কি বুলি কবি মই চবকে কৈ দিম কি বুলি হা পিন্দেও বুলি মাতিম ভিনদেউ বুলি মাতিব দিবি কাণত ধৰ উঠা বহা কৰ মুখমেল খাব লাগিব মুখমেল মেল চিগাৰেট নহয় ললিপপ খা কাণত ধৰ কি হৈছিল কথাবোৰ ভালদৰে খুলি কোৱাচোন সৰি দে পুৰণা কথাবোৰ মনত পৰিলে মনটো নিজেই হেমেকি যায় কিন্তু তোমাকতো মই ক'বই লাগিব বিক্ৰম মোতকৈ 3 বছৰ চিনিয়ৰ আছিল কলেজলৈ যোৱা প্ৰথম দিনাই তাক মই লগ পাইছিলোঁ সেইদিনা কেইটামান ল'ৰাই মিলি মোক ৰেকিং কৰিছিল আৰু সেইটো সময়তে বিক্ৰম তাত উপস্থিত হৈছিল মাইনা নমস্তালেই মোৰ নাম ববাল ইয়াৰ নাম প্ৰবাল তুমি নতুনকৈ কলেজত আহিছা ন তুমি নতুনকৈ কলেজলৈ আহিছা ন এটা কাম কৰো তুমি আমি এনেই অকণমান চিনাকি হওঁ আমি অলপ চিনাকি খেলো দেই তুমি সেইপিনে যোৱা তুমি সেইপিনে যোৱা আগত পিনে যোৱা আগলে তুমি সেইপিনে যোৱা আগৰ পিনে যোৱা এতিয়া আমি I love you মাইনা I love you না তুমি ঘূৰি যাব নালাগে তুমি আগৰ পিনে যোৱা তুমি ঘূৰি চাব নালাগে আগৰ পিনে চোৱা I love you মাইনা তুমি যদি ঘূৰি নোথোৱা মই গম পাম যে তুমি মোক ভাল পোৱা তুমি যদি ঘূৰি চোৱা তাইতে মই গম পাম তুমি মোক ভাল পোৱা তাইতে কি হ'ল হা
কি কৈ আছিলি ঘূৰি চাইছে তাইতে কৈছিলো নে নাই ৰেগিঙৰ নামত অভদ্ৰামী নচলিব নাই কৰা কৈছিলো নে নাই টেকিং টেকিং নকলবি আকৌ তাকে কৈ আছো উঠ, যা। নেক্সট টাইম যদি কোনোবা এনেকে ডিষ্টাৰ্ব কৰে মোৰ কথা ক'বা ঠিক আছে আই লাভ ইউ মাইনা ঐ! এনেকৈয়ে মই বিক্ৰমক লগ পাইছিলোঁ আৰু আৰু 6 মাহৰ ভিতৰতে আমাৰ সম্পৰ্কই এক নতুন ৰূপ লৈছিল বহুত সুখী আছিলোঁ আমি এনেকুৱা লাগিছিল যেন যেন পৃথিৱীৰ সকলোতকৈ সুখী মানুহজনী ময়েই